প্ৰকৃতি, ইংৰাজী প্ৰতিশব্দ নেচাৰ। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ আমাৰ এই অসমখন সেউজীয়া ৰম্যভূমি। এই সেউজ অসমৰ এখনি উল্লেখনীয় অভয়াৰণ্য ডিব্ৰু-চৈখোৱা অভয়াৰণ্য। এই অভয়াৰণ্যখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। নানান ধৰণৰ পৰিভ্ৰমী চৰাইৰ বাসস্থান এই ডিব্ৰু-চৈখোৱা অভয়াৰণ্য। মাগুৰী বিল হ'ল ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰ সমীপৰ এখনি মনোমোহা বিল। কিন্তু এই অভয়াৰণ্যখনলৈ এক ভাবুকি আহিছে। আজিৰ পৰা প্ৰায় 14 দিন পূৰ্বতে বাগজান তৈলক্ষেত্ৰৰ পৰা তেল নিৰ্গমন হৈছিল। বাগজান গাঁৱৰ তৈলক্ষেত্ৰত তেল নিৰ্গমন হোৱাৰ পিছত জৈৱ বৈচিত্ৰ্য চহকী মাগুৰী বিলৰ পানীত তেল বিৰিঙি যোৱাৰ ফলত বিলৰ দুষ্প্ৰাপ্য শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বাগজানৰ এই বিস্ফোৰণৰ ফলত ইয়াৰ লগতে লাগি থকা ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখনলৈও ভাবুকি আহিছে। কিন্তু প্ৰশাসনে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া যেন অনুভৱ হোৱা নাছিল। এই বিস্ফোৰণৰ পিছত সমগ্ৰ অঞ্চলটোতে ভয়াৱহ অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল। জুনৰ 8 তাৰিখে অইল আৰু ONGC কৰ্তৃপক্ষৰ নেতৃত্বত ছিংগাপুৰৰ পৰা বিশেষজ্ঞও অনা হৈছিল। বাগজানৰ এই কৰুণ ছবিখনে বুকু দহিছেনে আমাৰ চৰকাৰখনৰ?